Jennifer! দুৱাৰ বন্ধ কৰোঁ। দুৱাৰ? এই কিবা অসুবিধা পাইছা? নাই নাই, নাই পোৱা। মোৰ ঘৰত তুমি একো অসুবিধা নোপোৱা, কিন্তু তুমি যদি মোৰ মা দেউতাক কিবা অসুবিধা দিয়া, ময়ো তোমাক অসুবিধা দিম। ভয় খাইছা? আরে यार, just kidding, just kidding. লাইটস বন্ধ কৰো। নালাগে। কৰক। তাই এইখন ঘৰলৈ অহা 6 মাহ হ'ল। এই 6 মাহত তাই তাৰ কণ্ডিশ্যনটো বুজি পাব লাগিছিল। অৱশ্যে এইবোৰ কথা তাইক বুজাই লাভ নাই। কাইলৈ পুৱা তাক মই কথাটো ক'ব লাগিব। আপুনি ক'বনে মই ক'ম?
বহুত সময় শুলে উঠক শুনিছেনে এই, কি কৰিছে এৰক মোৰ কিউটি ৱাইফক মৰম কৰিছোঁ চুইট ভেৰি চুইট লাভলি হ'ব আপোনাৰ ইমান মৰম মোক নালাগে কাৰ মৰম লাগে কাৰ মৰম লাগে মই ধেমালিহে কৰিছিলোঁ কিছুমান ধেমালিক মই প্ৰিফাৰ নকৰোঁ কিন্তু মই Shut up! Not a single word. সত্যম বচোন অলপ কথা আছে তই এনেকৈ মেণ্টেলি ষ্ট্ৰেছ লৈ থকাতকৈ নাৰ্ছিং হোমখন ষ্টাৰ্ট কৰ আৰম্ভ কৰোঁ বুলি ক'লে কৰিব নোৱাৰোঁ নহয় টকা কম আছে 50 লাখ মান বেংকৰ পৰা ল'লেও লছ হ'ব বেংকৰ পৰা কিয় ল'ব লাগে তেনেহ'লে ক'ৰ পৰা ল'ম আকাশৰ পৰা টকা সৰি পৰিব নেকি কথাবিলাক অলপ ভাবি চিন্তি ক'ব লাগে আমি ভাবিয়ে কৈছোঁ বোৱাৰীক বিয়া কৰাই আনোতে আমি কোনো টকা পইচা লোৱা নাছিলোঁ গতিকে এতিয়া তেওঁলোকে তোক 50 লাখ টকা দি সহায় কৰিবই লাগিব জোৱায়েকক 50 লাখ টকা দি সহায় নকৰিলে আৰু কি কৰিব Yes. স্যার বৰ্ডলৈ আহিছে স্যাৰ স্যাৰ বিৰাট গাড়ী চলাও আপনি কি চলাইছ বৰ্ডলৈ আহিছে বাপ চলা ভালকে যে হ'বলৈ কোনতে পচিছ হ'ল বস কিবা এটা কৰকচোন বস Ay, खुफिया से गाड़ी लो जा गाड़ी खुफिया से गाड़ी लो जाओ স্যার ডিএসপি গাড়িখন দেখা নাই দেখোন আমি যাব পাৰিম মাফ কৰি দিয়ক স্যাৰ আজিৰ পৰা কিডনেপ নকৰো স্যাৰ মাৰ কসম খাই গৈছো স্যাৰ আজিৰ পৰা কিডনেপ কৰিবলৈ তোৰ হাত ভৰিকেইটা ঠিক থাকিব লাগিব নহয় স্যাৰ 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 মাফ কৰি দিয়ক স্যাৰ 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 মাফ কৰি দিয়ক ভুল হৈ গ'ল স্যাৰ ভুল হৈ গ'ল স্যাৰ ভুলে গ'ল মোৰ এৰিয়াত কিডনেপ কৰিবি এই চৰ বৰ্ডলৈ এৰিয়াত কিডনেপ কৰিবি চালা স্যাৰ মাফ কৰি দিয়ক স্যাৰ মাফ কৰি দিয়ক স্যাৰ চিয়ৰ সকলোৱে সোধাকে চিয়ৰ সবাই গম পাই যাওক এই শৰৎ বৰ্ডলৈ এৰিয়াত ক্ৰাইম কৰা মানে লাইফ ফিনিছ চিয়ৰ 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 চালা চিয়ৰ মাফ কৰি দিয়ক স্যাৰ
আপুনি ইয়াত আছে পুৱাৰ পৰাই মই ভাল খবৰ এটা দিবলৈ ৰৈ আছিলোঁ কি ৰিয়েলি তাৰমানে তেওঁলোকে টকাখিনি দিব মোক টকা য়েছ কোনে টকা দিয়াৰ কথা কৈছে আৰে ড্ৰামা নকৰিবা জান ড্ৰামা নকৰিবা আচ্ছা এটা কথা ক'ব তেওঁলোকক কেছ দিবলৈ একাউণ্টছত নহয় ৰিয়েলি মই একো বুজা নাই ছুপাৰ এক্সপ্ৰেছন কি কোনেও ধৰিবই নোৱাৰিব যে তুমি নাটক কৰিছা চিম্পলি ছুপাৰ এনিৱে বাদ দিয়া এইমাত্ৰ তুমি যে আহি ক'লা যে কিবা এটা ভাল খবৰ আছে কোৱা কি ভাল খবৰ আছে মোৰ জান আপুনি দেউতা হ'বলৈ ওলাইছে কি হ'ল ইউ আৰ নট হেপী মই বেবী নিবিচাৰোঁ কিন্তু কিয় কুৱেশ্যনটো কৰিবা মোক টকা লাগে টকা শুনা তোমাৰ দাদাক মই 50 লাখ টকাৰ কথা কৈছিলোঁ যদি সেইটোৰ কিবা খবৰ আছে কোৱা বলো কি আপুনি দাদাক 50 লাখ টকা বিচাৰিছে য়েছ দাদাৰ নিজৰে প্ৰব্লেম দাদাৰ প্ৰব্লেম আছে মোৰ প্ৰব্লেম নাই কি তোমাক বিয়া কৰাওঁতে মই এটা টকাও লোৱা নাছিলোঁ তেতিয়া আপুনি একো নালাগে বুলি কৈছিলে তেতিয়া নালাগে বুলি কৈছিলোঁ এতিয়া মোক লাগেতো দাদা ইমান টকা ক'ৰ পৰা দিব আৰে ভনীয়েকৰ কাৰণে মাটি ভেটি যি আছে বিক্ৰী কৰি হ'লেও দিব লাগিব প্লিজ এনেকৈ নক'ব দাদাৰ হাৰ্টৰ প্ৰব্লেম Problem? Yeah. It's a good word. Hey, যদি ককায়ৰ পৰা 50 লাখ টকা আনিব নোৱাৰ তেনেহ'লে তোৰ প্ৰব্লেম ষ্টাৰ্ট কি হ'ল बोला बोला My darling, my sweet darling. My darling. তুমি এনেকে দাদাৰ ঘৰলৈ যাবা বেয়া হ'ব নহয় চাওঁ লোৱাচোন লোৱা তোমাৰ চুলি এনেকে যদি আউলি বাউলি হৈ যোৱা ক'ব হাজৰিকাৰ চুইট ৱাইফ আউলি বাউলি বেয়া হ'ব কথাটো so sweet my darling रेशमी जुल्फे ये शर्वती आंखें तुम्हें देख कर दे रदा दे যাবা দে ককাৰ ঘৰলৈ যাবা অল দ্য বেষ্ট
শুনক কি হ'ল কিবা ক'ব কওক কিবা ক'ব নাই একো নাই চৰি কিবা এটাতো আছে মেডাম এই বৰ্ডলৈ চকুত ফাঁকি মাৰি আজিলৈকে কোনো সাৰি যাব পৰা নাই আৰু নোৱাৰিব এই কিমান হ'ল 10 টকা ছাৰ পিছত পাবি বোৱাৰী কওক মা ককাইৰে টকাখিনি দিলে মা নাৰ্ছিং হোমখন আমাৰ নিজৰ টকা গোট খালে বনালে নহ'বনে আমাৰ নিজৰ টকা তাৰ মানে ককাইৰে টকা দিব নোৱাৰো বুলি ক'লে দাদাৰ হাতত ইমানবোৰ টকা নাই মা দাদাৰ হাৰ্টৰ প্ৰব্লেম পেচমেকাৰ নলগালে নাবাচিব তেনেস্থলত 50 লাখ টকা ক'ৰ পৰা দিব সেইটোনো কি ডাঙৰ কথা তোমাৰ ভাগৰ দেখোন মাটিখিনি বিকিলে 50 লাখ টকা আহি যাব মোৰ বুলিবলৈ মাটি নাই মা তাৰ মানে তুমি ঘৰৰ পৰা টকা নানা মই এই সময়ত দাদাক হেল্প কৰিব লাগে তাতে টকা কেনেকৈ বিচাৰো তাৰ মানে তুমি তেওঁক একোৱে নকলা ক'লো মই দাদাৰ মনটো ভাল লাগক বুলিয়ে টকাৰ যোগাৰ হ'ল বুলি ক'লো কি পাপা আৰু এটা গুড নিউজ আছে আপুনি ককা হ'বলৈ ওলাইছে কি এল গেৰেজত ভৰাব নালাগে হ'ব ছাৰ হা মই আৰ্কিটেক্টৰ ওচৰলৈ যাম তই অকণ এইফালে আমাৰ নাৰ্ছিং হোম গোটেই নগৰৰ ভিতৰত ডাঙৰ হ'ব হয় ছাৰ হা হয় হয় য়েছ এই হয়তো মোৰ ভাল লাগে য়েছ মা গৰিমা আহিলনে তাই আহিলনে নাই ৱা এনেকে গ'ল যে এনেকৈ গুচি নাযাবলৈ ঘৈণীৰ আনা সুদাহাতখন চাই ইয়াত বহি থাকিবনে কি ভাবিছ হা ককাৰে আঘাত পাব ককাৰে আঘাত পাব আৰু তই সুধা হাতেৰে আহিবি তোক মই মৰম কৰিম মই কি কৰিলো ককাৰ তালৈ গৈ সুধাতে আহিছা লাজ লাগে
লাজ লাগে তোৰ লাজ লাগে লাজ লাগে লাজ লাগে লাজ লাগে এইজনী হা টান পাইছা পইচা খুজিবলৈ টান পাইছা হা থাক ইয়াতে হা থাক মই পাৰিম। এই উঠিব নালাগে বহা বহা বিষাইছে নাই নাই বিষোৱা। মিছা কিয় মাতিছা চাওঁ ৰিলেক্স ৰিলেক্স চাওঁ হাতখন চাওঁ ঘূৰি দিয়া Oh my God. এই বাথৰুমলৈ গৈ এইবোৰ ধুই লগে যোৱা 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 শুনা বাচ্চাটো আঁতৰাব লাগিব ইম্পচিবল। মই মোৰ বেবীক জন্ম দিম, আদাৰৱাইজ মই কমপ্লেইন কৰিম। কি কমপ্লেইন কৰিবি তই কমপ্লেইন কৰিবি তই বেবী নষ্ট নকৰ সঁচাকৈ ছাৰ আপোনাৰ লগত কাম কৰি বৰ ভাল লাগিল। মিছা কথা মোৰ লগত কাম কৰি থাকি কোনেও ভাল নাপায় ছাৰ মোৰ ৱাইফে আনকি মোৰ লগত বেছি সময় থাকিলে ভাল নাপায় মোক তেল মাৰি লাভ নাই খাওক মিঠাই খাওক খাওক
ছাৰ আপোনাৰ ট্ৰিটমেণ্ট পাবলৈ চিটিৰ ক্ৰিমিনেলবিলাক সাজু হ'ব হ'ল। হয় ছাৰ, সিহঁতে গমেই পোৱা নাই সিহঁতৰ গুৱাহাটীলৈ স্পেচিয়েল অফিচাৰ হৈ গৈ আছে সিহঁতৰ বাপেকৰ বাপেক। Sir! Sir! Sir, please help me, sir. ক'ৰবাত দেখিছোঁ, ক'ত দেখিছোঁ য়েছ, পাণ দোকানৰ ওচৰত। এম ৰাইট মেম? হয়, sir. কিয় সেইটো কোৱা? যৌতুক হয়, sir. কিমান দিনৰ পৰা? আপোনাক যে 6 মাহৰ আগত পাণ দোকানত দেখিছিলোঁ তেতিয়াৰ পৰাই। হেল্ল', ছাৰ। এখেতৰ কমপ্লেইনটো লৈ কেছ এটা ৰেজিষ্টাৰ কৰি সেইটোক ধৰি আনা। হয় ছাৰ। আৰু তোমাৰ হাজবেণ্ডৰ নাম কি আছিল? সত্যম হাজৰিকা। তুমি আগতে ক'ব লাগে ন যে তুমি ডক্টৰ হাজৰিকাৰ ৱাইফ বুলি। মোৰ ভালেই, আপোনাৰহে বেয়া হ'ব। কিয় মানে? আপোনাৰ ৱাইফে আপোনাৰ এগেইনষ্টত কমপ্লেইন দিছে। না কোনোবাই ক'লেই মই কমপ্লেইন ৰাখিম নেকি? আহক লৈ যাওঁগৈ। নহ'লে আপোনাৰ মিছেছ অলপ বেছি ধুনীয়া, মোকতো জানেই মই ধুনীয়াৰ ভক্ত। উৰিল মইনা গজিল পাখি, পৰিল ফান্দত উৰে কি কৰি। তই মোৰ এগেইনষ্টত পুলিচক কমপ্লেইন দিবলৈ যাওঁ, হা? কি বুলি ভাবিছ নিজকে তই? মোৰ পেটত বেবী আছে। আপোনাৰে বেবী সেইটো। আজি 6 মাহে আপুনি মোক মেৰিটেল ৰেপ কৰি আছে। আপোনাৰ পৰা মোৰ বেবীটো বচাবলৈ মই পুলিচৰ ওচৰলৈ গৈছিলোঁ। আচ্ছা, পুলিচে তোৰ বেবীক ৰক্ষা কৰিব? আপুনি মানুহ নে কি? ৰাক্ষস, পাখণ্ডময়, দানৱ, যি নামেৰে মোক মাত। কিন্তু তাৰ আগতে প্লিজ ষ্টপ প্লিজ। মাত্ৰ 5 ml তোৰ বডিত সোমোৱাৰ লগে লগে তোৰ বেবী নকৰিব প্লিজ ষ্টপ প্লিজ। Yes! আজিৰ পৰা বাথৰুমেই তোৰ ঘৰ। বাথৰুমতেই খাবি, তাতেই শুবি। তই ইয়াৰ পৰা ওলালে তোক মই
খোৱা আ কৰা খোৱা পানী খাবা পানী খোৱা খাই লোৱাচোন গুড খাই লোৱা ভেন্দি ভাল পোৱাতো তুমি খোৱা খোৱা গৰিমা গৰিমা
খাই ল মাৰিলে সত্যম এই নুঠিব আপুনি কালিৰ পৰা সেন্সলেছ হৈ আছিলে এতিয়া আপুনি আৰাম কৰক লাহেকৈ শুই দিয়কচোন মোৰ বেবিটো আপোনাৰ বেবিটো মিছকেৰেজ হৈছে আপুনি এতিয়া শুই থাককচোন আৰামত নুঠিব কিন্তু
Hello. Smile. Akash? আকাশ ছাৰ মই আকাশক লৈ যাওঁ Sure. প্ৰকাশ আকাশে বাৰু ঘৰতো এনেকেই থাকে নেকি? আহোঁ ছাৰ কি হ'ল তোৰ? আমাৰ স্কুলখনলৈ এনেকৈ কি চাই আছ? নাই বল Your Jerifa ma'am is very beautiful. জেৰিফা মেম? Jerifa. Nice name. Paul. Jerifa. Nice name. I'm getting late. জান্তি জান্তি দুৱাৰখন খোলগেচোন কোনবা আহিলে? জান্তি Yes, yes, I'm coming. আকাশ ইমান হাঁহিছ যে কি হ'ল? ইমান কৈ কিয় বেলটো বজাই থাকিব লাগে? তোমালোকে নাজানা এইখিনি সময়ত মই কি কৰি থাকো? গুড ইভিনিং মা। মা এই জান্তিটো মানে কলৈ গ'ল নহয়? আহক আজি আহা
তোমালোকে এতিয়া ড্ৰেছটো চেঞ্জ কৰি লোৱা জান্তি আহিলে তোমালোকক লাঞ্চটো কৰাই দিব আই এম গেটিং লেট সদায় পাৰ্টিলৈ নগ'লে নহয়নে হোৱাট তুমি মোক কুৱেশ্যন কৰিছা আজিলৈকে তোমাৰ পাপায়ো মোক কুৱেশ্যন কৰি পোৱা নাই আৰু আজি তুমি পাহৰি নাযাবা মই তোমালোকৰ মা হয় য়েছ মই ৰাতি দেৰিলৈকে পাৰ্টি কৰোঁ টু মেইনটেইন মাই ছ'চিয়েল ষ্টেটাছ তাৰ কাৰণেতো তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম হ'বলৈ দিয়া নাই আৰু আকাশ তুমিতো জানাই তোমাৰ এই ট্ৰিটমেণ্টটো কিমান এক্সপেঞ্চিভ ষ্টিল আমি সেইটো কৰি আছোঁ ইনফেক্ট তোমাৰ ইম্প্ৰুভো হৈছে তোমালোকে যি বিচাৰিছা আমি তোমালোকক তাকে দি আছোঁ আৰু নতুনকৈ কি লাগে তোমালোকক মৰম লাগে মা What? Really? Disgusting. আৰে এনেকৈ কি চাই আছে আপোনালোকে প্লিজ হেল্প কৰক প্লিজ আৰে হস্পিটেল দিব লাগিব এই প্লিজ হেল্প কৰক না মানুহজন চিৰিয়াছ এতিয়া হস্পিটেল লৈ নগ'লে নাবাচিব ছাৰ ৰ'ব কোন চিৰিয়াছ কোন নৰ্মেল সেইটো চোৱাটো আমাৰ কাম আপোনালোক মাজত নোসোমাব আইনৰ কাম আইনক কৰিবলৈ দিয়ক কিন্তু মানুহজন মৰি যাব ছাৰ মৰিলে আপোনাৰ কি যাব আমাক আমাৰ কাম কৰিবলৈ দিয়ক ডিউটি খুব দেখিছোঁ আপোনালোকৰ ডিউটিৰ নমুনা এই মানুহজনক ট্ৰাকে খুন্দিয়াই যোৱা 1 ঘণ্টাৰো বেছি হ'ল এতিয়া আহিছে ডিউটি কৰিব ৰ'ব আপুনি কেনেকৈ জানিলে ইয়াক ট্ৰাকে মাৰিছেনে ট্ৰেকাৰে নে আপুনি নিজে খুন্দিয়ালে ইয়াক আপুনি ৰ'ব চাওক আপুনি বুজক পুলিচৰ কামৰ মাজত সোমাই পৰিলে কি কি কেছৰ মাজত সোমাই পৰিব গমেই নাপাব আপুনি টিচাৰ প্লাছ পেপাৰ ৰিপৰ্টাৰ মানুহ আমিও আপোনাক সন্মান কৰোঁ এতিয়া আপুনিও আমাক কৰক মানুহটো এৰি দিয়ক হেৰা এওঁক গাড়ীত ভৰাই লোৱা এক মিনিট আরে বা চিনাকি মানুহ দেখোন চিনি পাইছোঁ তোমাক যোৱা লগ পাম আপুনি যাওক ছাৰ যোৰহাটৰ পৰা পলাই মইনা গুৱাহাটী পালেহি যি হয় ভালৰ কাৰণে হয় ৱাও লং পেণ্ট দিয়া মই পিন্ধাই দিওঁ Wow, you're growing up, Akash. Looking handsome. Thank you. কিন্তু এই লং পেণ্টটো পালা ক'ত আমাৰতো লং পেণ্ট নাই জাতি দাদাই আনি দিছে জান্তি দাদাই ধুনীয়া লাগিছে থেংক ইউ এতিয়া এই পেণ্টটো খুলি থৈ দিয়া মা পাপাহঁতে এনেকুৱা পেণ্ট পিন্ধা দেখা পালে গালি পাৰিব
আকাশ এতিয়া শুই থাকা উঠা মোক মায়ে হাতত ধৰি কলৈকো নিনিয়ে কিয় সদায় জাতি দাদাৰ লগত ফুৰিবলৈ পঠায় মোৰ লগত মা পাপা কলৈকো নাযায় কিয় মা পাপাৰ সময় নিমিলে যে সেইকাৰণে মায়ে মোৰ হাতটো চোৱা মনতে নপৰে কিয় নুচুৱে মই এনেকুৱা ভাবে লাজ পাই ন ধেত তই এনেকুৱা কথাবোৰ কেলে ভাবিছ মা দেউতাই তোক লৈ বহুত প্ৰাউড ফিল কৰে আচ্ছা তই যে জেৰিফা মেমৰ কথা কৈছিলি কিয় মা পাপা আহিছে চাগে এতিয়া শুই থাক গুড নাইট গুড নাইট কণ্ট্ৰল কৰিব নোৱাৰা যদি কিয় খোৱা কোনে কণ্ট্ৰল কৰিব নোৱাৰে হু চেজ আজি মিছেছ চৌধুৰীৰ লগত বেট লাগে কিমান পেক খালোঁ জানা 8 পেক তাই 6 পেকতে এণ্ড দ্য উইনাৰ ইজ মে উইনাৰ অলিম্পিক জিকি অহা নাই নহয় যোৱা শুই থাকাগৈ যোৱা অ'কে গৈছোতো আজি অলপ নিচা বেছি হ'ল কাৰণে গালি পাৰিবা নেকি ইটছ নট ফেয়াৰ ঐ ইহঁত দুটা ক'ত মই চাই আহিম মই যাম ৰুমত উফ এই মোৰ ভাত ডাইনিং টেবুলতে বাঢ়ি থোৱা আছে কি যে হ'ব এই ঘৰখনৰ তোমালোকে শুলা নেকি শুলে তুমি গুড গুড নাইট গুড নাইট কাৰ পেণ্ট এইটো ইমান দীঘল Who is growing up? Who? এতিয়াৰ পৰা যদি এইবোৰ দীঘল পেণ্ট পিন্ধা মই চাই ল'ম ডেকা হ'বলৈ আহিছে ডিছগাষ্টিং ডিছগাষ্টিং আপোনাৰ মিছেছ অলপ বেছি ধুনীয়া মোকতো জানেই মই ধুনীয়াৰ ভক্ত মেডাম
प्रिंसिपल मैम ने बुलाया है। Anything wrong, Miss Zarifa? Please sit down. No, ma'am. মই মানে It's all right. মই তোমাক অইন এটা কথা ক'বলৈহে মাতিছোঁ। কওক মেম। তুমি জইন কৰা মাত্ৰ 6 মাহ হৈছে, কিন্তু ইমান কম সময়তে তোমাৰ চিনচিয়াৰিটি দেখি মেনেজিং বৰ্ড সন্তুষ্ট হৈছে, আৰু সেইকাৰণে আৰু 2টা ক্লাছ তোমাৰ বঢ়াই দিয়াৰ ডিচিশ্যন লোৱা হৈছে। চিন্তা নকৰিবা, তোমাৰ চেলাৰীও 25% বঢ়াই দিয়া হ'ব। থেংক ইউ মেম। ৱেলকাম এণ্ড গুড লাক। ৰ নামা। তুমি বেছি চিন্তা কৰি থাকিলে ই বেছি মাৰ খাব। নাহিবলৈ কৈছো ন, নামা আৰু বাইকত উঠা। উঠা। দাদা কি হ'ল? নাই, একো হোৱা নাই। চিপছ ল'লা? এয়া, এক পেকেট তোমাৰ, এক পেকেট মোৰ। থেংক ইউ। যাওঁ ব'লা। এতিয়া ব'লা। আরে ভাই কি হ'ল? এতিয়া ভিতৰলৈ নাযাওঁ, ডিউটিত আছোঁ। ৰাতি আহিম। নাভাবিবা যে মোক কোনোবাই বাধা দিব পাৰিব, নোৱাৰে। আৰু মই এইখন চিটিত কিয় হওঁ সেইটো মনত ৰাখি তুমি দুৱাৰখন খুলি থ'লে তোমাৰ বৰ্তমানটো ভাল হ'ব, আৰু পাৰ হৈ যোৱা অতীতটোৱেও কোনো ক্ষতি কৰিব নোৱাৰিব। বুজিছা নহয় মই কি কৈছোঁ? তোমাৰ চাবি মোৰ হাতত। সেইদিনাখন ডক্টৰ চাবিত হাজৰিকাৰ ৱাইফ বুলিয়েই নিজক কণ্ট্ৰল কৰিছিলোঁ, কিন্তু এতিয়া নোৱাৰোঁ। গধূলি আহিম। নাথাকিবা। মোৰ মনটো ভাল লগা নাই। পাপা পুলিচ, মা ছচিয়েলিষ্ট। মন বেয়া কৰিব নাপায়।
নকৰিবা। তোমাৰ পাপাওতো ডাক্তৰ, মা লেকচাৰাৰ। তোমাৰ মা দেউতাই তোমাক মৰম কৰিবলৈ সময় কমি নাযায়? মা পাপাই মৰম কৰিব লাগে নহয়। কেতিয়াবাতো ৰাতি নাহেই। ভাইটি আজিকালি মন মাৰি থাকে, মোৰো ভাল নালাগে। তোমাৰ মন বেয়া থাকিলে মোৰো বেয়া লাগে। ব'লা মন মাৰি নাথাকিবা, ব'লা আহা খেলো। নাই, মই নেখেলোঁ। ভাইটিক আনিবলৈ যাব লাগিব। চৰি, মই আচলতে ইটছ অ'কে। আপুনি চেণ্ট্ৰেল পাব্লিক স্কুলত চাকৰি কৰে? হয়। আৰু আপুনি স্বপ্নীল, মনোবিকাশ কেন্দ্ৰত ফেকাল্টি জব কৰে। বাপৰে, আপুনি কেনেকৈ জানে? যিদৰে আপুনি জানিলে। আচলতে আমাৰ দুয়োখন স্কুল সন্মুখতে, চ' অবভিয়াছলি আপোনাৰ কথা সকলো জানিম। ভালনে বেয়া? ভাল মানুহৰ বেয়া কথা উলিয়াই কোনেও ক্ষতি কৰিব নোৱাৰে। ভয় মোৰ দৰে মানুহৰ। কাউৰীটোৱে কেনেকৈ আছিলে? এনেকে এনেকে। কেনেকৈ কৰিছিলে? কেনেকৈ আছিলে? আৰু প্ৰাঞ্জল, কাউৰী কাকা কেনেকৈ ক'ব? যিটোও কৰি দিয়া এনেকে। এনেকে এনেকে। চন্দ্ৰমোহন কোৱা। কাউৰীয়ে কেনেকে কয় কোৱা? কাকা কাকা। বান্দৰে? খেক হয়নে? চন্দ্ৰমোহন কেনেকৈ কয়? চন্দ্ৰমোহন কোৱা। কেনেকে কৰে কোৱা কোৱা। কাকা হয়নে? কোৱা কোৱা কোৱা। প্ৰকাশ দাদা, লোৱা প্ৰকাশ দাদা। থেংক ইউ। কি হয় প্ৰকাশ দাদা?
তই এইখিনি কেনেকৈ পালিহি মই নোযোৱালৈকে তোক স্কুলৰ পৰা ওলাবলৈ মানা কৰা নাছিলোঁ ছাৰে গম পালে আমাক খাব ব'লা ব'লা দুৱাৰ খোলা আজি নাটক কৰিছা যে চাবা মোক কষ্ট দিলে তোমাৰ কষ্ট বাঢ়িবহে মোক ছাপোৰ্ট কৰিলে তুমিও ফূৰ্তিত থাকিব পাৰিবা আৰু যদি নকৰা তেনেহ'লে আকৌ যোৰহাট আকৌ সেই ডক্টৰ চাবিত হাজৰিকা ঠিক আছে নুখোলা যদি নাই ডক্টৰ হাজৰিকাকে ফোন এটা কৰোঁ ভগৱান জেৰিফা মেমক কষ্ট নিদিবা যিমান কষ্ট দিব লগা আছে মোক দিবা এদিনা তেওঁ বহুত কান্দিছিলে তেওঁ কান্দিলে বেয়া লাগে তেওঁ কান্দিবলৈ নিদিবা দেই কোৱা এতিয়া এইবিলাক কি হয় এনিমেল হয় নে জন্তু হয় নে জন্তু হয় হয় আচ্ছা এইটো কি জন্তু কোৱাচোন হাতী হাতী দেখাত কেনেকুৱা হয় কেনেকুৱা ডাঙৰ কি থাকে এইটো কি হয় কোনে জানে এইটো কি হয় হা
এইটো বান্দৰ চিম্পাঞ্জী গছৰ ওপৰত থাকে হা গছৰ ওপৰত থাকে হা হা এইটো চিম্পাঞ্জী হা আকাশ ক'ত সি ৰুমতে আছে প্ৰকাশ বাবা বইল ডিম খাবনে আমলেট একো নাখাওঁ প্ৰকাশ তুমি আজিকালি কথাবিলাক খুব ৰাফকৈ ক'বলৈ লৈছা সিদিনা মাকো বোলে খুব বেয়াকৈ কৈছা হোৱাটছ ইয়ৰ প্ৰব্লেম হ'ব দিয়ক ছাৰ সৰু ল'ৰা তই মনে মনে থাক মই কথা কৈ থাকিলে মাজত মাত নামাতিবি যোৱা আকাশক মাতি আনাগৈ মই কি কৈ আছোঁ শুনিছেনে নাই যোৱা উফ মোৰতো ইমান হেঙাইছে নহয় হয় জানটি লাইম আৰু ছ'ডা অলপ লৈ আহ আজি পাৰ্টি ক'ত জজ ৰায়ৰ ঘৰত তোমাকো ইনভাইট কৰিছে মই তোমাক লৈ যাম বুলি কৈছোঁ নাই 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 আজি মোৰ বেলেগ কিবা কাম আছে মই যাব নোৱাৰিম নগ'লে কেনেকৈ হ'ব মই কথা দিছোঁ তুমিহে কথা দিছা মইতো কথা দিয়া নাই মোৰ ইমাৰ্জেঞ্চি অপাৰেশ্যন এটা আহিব পাৰে কেতিয়া ক'ত যাব লাগিব তাৰ কোনো ঠিক নাই মিছা কথা নক'বা দেই তোমাৰ ইমাৰ্জেঞ্চি অপাৰেশ্যন এটা আহিব বুলি তুমি আগতীয়াকৈ কেনেকৈ গম পালা সঁচাকৈ কোৱা তোমাৰ কি কাম আছে তুমি যে মোক কুৱেশ্যন কৰি আছা মই এজনী ছোৱালীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিবলৈ যাওঁ হ'ল হলতো তোমাক কোনো কথাত মই আজিলৈকে ইণ্টাৰফেয়াৰ কৰা নাই গতিকে তুমিও নকৰিবা গম পাইছা বাইদেউ ছ'ডা Get out! কি হ'ল নগলি কিয় লাইম সোডা খাব আহিছ মোক চাই ল'ম এজনক মই চাই ল'ম কি বুলি ভাবিছ তহঁতে মোক ষ্টুপিড কৰবাৰ যা আঁতৰ হ মোৰ ওচৰৰ পৰা Get out! খোলা আছে কি হ'ল মোক বিয়া কৰাব পাৰিব হোৱাট ইমান ধুনীয়া সময়ত এইবিলাক কি বলকি আছা আৰে বিয়া হৈ তুমি কি পাবা তাতকৈ মোক খোজ কৰি ৰাখা তোমাক কেতিয়াও কষ্ট নোপোৱাকৈ ৰাখিম মোৰ কষ্ট ইমান চিৰিয়াছ কথা পাতিবলৈ মই ইয়ালৈ অহা নাই I am pregnant.
তোৰ কি হৈছে? ভাই কি ভাই ক'লৈ যাম মই? কি কৰিম? I have no dreams in my life. I am just completely broken. কিন্তু আপুনি যে অন্য এজনৰ সপোন, মই আকাশৰ কথা কৈছোঁ। তাৰ চকুত মই আপোনাৰ বাবে ভাল পোৱা দেখিছোঁ। ভাল পোৱা? ভাল পোৱা। নাজানো কিদৰে সি আপোনাক ভাল পায়, আপোনাৰ মৰম বিচাৰে। মাকৰ দৰে, ফ্ৰেণ্ডৰ দৰে নে ৰৈ গ'ল যে? নাজানো মই কৰা চিন্তা কিমানখিনি শুদ্ধ, কিন্তু শুনিবলৈ বেয়া লাগিলেও মই আপোনাক কওঁ, আকাশে আপোনাক অলপ বেলেগ দৃষ্টিৰে চায়। সি দিনটোত এবাৰ আপোনাক দেখা পালে দিনটো ফূৰ্তিৰে থাকে, আৰু যদি সি আপোনাক দেখা নাপায় সি বৰ আপছেট হৈ পৰে। আপুনি কি কৈছে নিজে ভাবিছেনে? ভাবিছোঁ, বহুত বাৰ ভাবিছোঁ। মই একমাত্ৰ আকাশৰ কথাই কোৱা নাই, মই সেই ল'ৰা ছোৱালীখিনিৰ মনটো বুজোঁ। সিহঁতক কোনোবাটোৱে খোজকাঢ়িব নোৱাৰে, কোনোবাটোৱে কাণেৰে শুনা নাপায়, কোনোবাটোৱে কথা ক'ব নোৱাৰে, কিন্তু সিহঁতৰ মনটোৱে ঠিকভাৱেই কথাবোৰ বুজে। নৰ্মেল ল'ৰা ছোৱালীৰ দৰে সিহঁতেও মৰম বিচাৰে, মাক দেউতাকৰ কেয়াৰ আৰু এটেনশ্যন বিচাৰে। কিন্তু দুখৰ কথা কি জানে? স্পেচিয়েলি এবল্ড হোৱাৰ কাৰণে চাগে পেৰেণ্টছে সিহঁতক সিমান সময় দিব নোখোজে। কি পাব সময় দি? সিহঁতি ডাঙৰ হৈ আইএছ অফিচাৰ হ'ব নে ডক্টৰ? You know, every child comes to this world to make it a more beautiful place. An able child does the same. They are the most pure and the most beautiful souls. Unfortunately, some of us fail to see that. মানুহৰ মনটোৰ গুৰুত্ব কোনেনো দিয়ে? আপুনি মনত বহুত কথা লুকাই ৰাখিছে যেন পাইছোঁ। দেখুৱাব পৰা কথা নহয় যে। বাদ দিয়ক মোৰ কথা, আকাশৰ কথা কওক। আকাশে আপোনাৰ পৰা মৰম আশা কৰে। So sweet. আকাশ বাবা, তুমি সদায় সদায় অকলে অকলে এনেকৈ কিয় গুচি আহা? ভাগৰ লগাই দিলা দেই।
তই এই ঘৰটোলৈ সদায় সদায় কিয় আহ? ইয়াতে ভাল মানুহ নাথাকে। নহয়, জেৰিফা মেম ভাল হয়। জেৰিফা মেম, কথাটো কি মই একো বুজা নাই, কিন্তু তুমি সদায় এইদৰে অহাটো গম পালে ছাৰে কি কৰিব জানানে? তুমি পাপাক নক'বা। তুমি ক'বলৈ দিলেও নকওঁ দিয়া। আকাশ বাবা, এতিয়া ব'লা। আজিৰ পৰা কিন্তু ইয়ালৈ অকলে নাহোঁ বুলি শপত খোৱা। নাহে, আকাশ আৰু এই ঘৰটোলৈ কেতিয়াও নাহে। কিন্তু আৰু নাহ বুলি কৈছোনে মই? আকাশ বাবা, এতিয়া ব'লা। আকাশ দাদাক কিয় গালি পাৰিছিলা? আকাশ দাদাক মৰমে কৰিব লাগে। আকাশ দাদাক মৰম কৰি আহো ব'লা। নাকান্দিবা দেই। তই মোক কিমান দিন মাতা নাই জাননে আকাশ? মোক সঁচাকে নামাত? তই মোক নামাতিলে একোৱে ভাল নালাগে অ'। জেৰিফা মেমক নেদেখিলে মোৰ একোৱে ভাল নালাগে। মেমক চাই আহোঁ ব'লা। বহুত দিন মেমক স্কুলত ফ্ৰেণ্ডটো দেখা নাই। মেম স্কুল অহা নাই, মেমে ছুটি লৈছে। ব'ল মেমৰ ঘৰলৈকে যাওঁ। কিন্তু বাহিৰৰ পৰাহে চাম। মই কোৱাটো কি ভাবিলে? যাওঁগে ব'ল। না, জেৰিফা মেমক মাত না। কাক দেখিছিলা তুমি? নে মোৰ পৰা হাত সাৰাৰ বাহানা? মই এতিয়া আৰু আপোনাৰ পৰা হাত সাৰিব নোখোজো। আৰু কেইটামান মাহৰ পাছত মই মাক হ'ম। ছ'চাইটিৰ সন্মুখত আপোনাকে বাপেক বুলি চিনাকি কৰাই দিম। কি? তই মোক ভয় খুৱাইছ নেকি? মই কোন গম পোৱা নাই। মই কোন আপুনি গম পোৱা নাই? কি ভাবিছে মাইকী মানুহ হ'লো বুলিয়ে আমিয়ে সদায় সহ্য কৰিব লাগিব? তই বেছি কথা কৈছ। কেৰিয়াৰে তোক যি টৰ্চাৰ কৰিছিলে তাতকৈ বেছি মই কৰিম। ময়ো চাম, কৰক।
কিবা কবি জেৰিফা মেমক মই বেয়া পাইছোঁ কিয় আজি 5 মাহে মেম স্কুল আহাই নাই ঘৰটো দেখোন বাহিৰৰ পৰা তলা মাৰা আছে ভালে হৈছে জিভাখন মেলি দিয়া দীঘলকৈ উশাহ লোৱা ডক্টৰ ইয়াৰ কি হৈছেনো বিশেষ চিন্তা কৰিবলগীয়া একো নাই ভালকৈ খোৱা বোৱা নকৰাৰ কাৰণে অলপ দুৰ্বল হৈছে কি হে ডেকা ল'ৰা কিবা টেনশ্যন কিহৰ টেনশ্যন কি দিয়া নাই আমি ইহঁতক আন ল'ৰা ছোৱালীতকৈ বহুত বেছি দিছোঁ তথাপি কিহৰ এইবোৰ হা কিয় ভালদৰে খোৱা বোৱা কৰা নাই এতিয়া কি মই তোমালোকৰ কাষত বহি বহি খুৱাব লাগিব নেকি প্লিজ মিছেছ বৰদলৈ নহয় ডক্টৰ ইহঁতকেইটাৰ মই মতালি বহুত বেছি বাঢ়ি গৈছে খোৱা বোৱা নকৰিবলৈ কি হ'ল কিহৰ প্ৰব্লেম পাইছে ইহঁতে মই এতিয়া গৈ থাকোঁ নি মিছেছ বৰদলৈ অহ চৰি ডক্টৰ আহক লাগে মোক তোমাকে লাগে মোক সপোন সহজ তোমাকে দেখো লগন মিঠা তোমাকে ভাবো এই অনুরাগে বুকুর পারতে খেলিছে ভাকুত কুত ফাগুন লগতে বুঝাবলে কথা তো চিঞৰে তিহ প্ৰণয় বুলি কওঁ
লাগে মোক তোমাকে লাগে মোক লাগে মোক তোমাকে লাগে মোক হাতে মুখ দিছাহি বকুলৰে পাহি ৰূপ ফাগুন আছে নিচাম এফিৰি কাষত বহাহি বাঢ়ৈ মনে সজালে তোমাক তুমি কাচুলি জোনৰে জোনা চিঞৰে তিহ প্ৰণয় তোমালৈ সাথৰে কোনাই লাগে মোক তোমাকে লাগে মোক লাগে মোক তোমাকে লাগে মোক লাগে মোক তোমাকে লাগে মোক মই স্বপ্নিলে ক'লোঁ তোমাক বিচাৰি মই বহুতবাৰ টিচাৰ্ছ কলনী গ'লোঁ কিন্তু তোমাৰ দুৱাৰত দেখোন তলা জীৱনটোতে এটা মস্ত তলা লাগিল স্বপ্নিল দুৱাৰখননো কি কোৱা তুমি 7 মাহে স্কুল কৰা নাই যে কথাটো কি ক'বলৈ গ'লে এখন উপন্যাসেই হ'ব লেতেৰা লগা উপন্যাস সভ্য সুস্থ মানুহে পঢ়িব নোৱাৰা উপন্যাস আৰু মই তাৰ নায়িকা তুমি এইবোৰ তোমাৰ দৰে ভাল মানুহে পঢ়িবলৈ গ'লে তোমাৰেই ক্ষতি হ'ব মই মোৰ নিজৰ ক্ষতিক কোনোদিন গুৰুত্ব দিয়া নাই আগলৈও নিদিওঁ কিন্তু তোমাৰ এবচেন্সে আকাশক বেয়াকৈ ক্ষতি কৰিছে তাৰ খুব বেমাৰ তোমাক নেদেখা হোৱাৰ পৰা একোতে মনে দিব পৰা নাই হি ফিজিকেলি ডিচেবল কিন্তু তোমাৰ এবচেন্সে তাক মেণ্টেলিও প্লিজ তুমি তাক এবাৰ লগ কৰা No one can be mentally satisfied seeing me now. তথাপিও মই যাম সঁচা ছাৰ জেৰিফা মেমক লগ পোৱাৰ পিছত কিন্তু মোক ভায়লিন বজাই শুনাব লাগিব দেই প্ৰমিছ প্ৰমিছ হেল্ল' অঁ আহিছে পঠিয়াই দিছোঁ তোমাৰ জেৰিফা মেম আহিলে
তলত গ্ৰাউণ্ডৰ ওচৰত ৰৈ আছে সঁচা ৰ'বা 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 কি কৰিছা লাহে লাহে প্ৰকাশ ছাৰ লাহে লাহে লৈ যোৱা তলত চিৰি আছে সাৱধানে ঠিক আছে ছাৰ হা থেংক ইউ গড ব্লেছ ইউ যোৱা Oh shit. প্ৰকাশ আকাশ 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 ক'ত আকাশ সেই সৰু ল'ৰাটো হি ইজ ন' মোৰ কি Oh God, please forgive me. Please. More baby? I'm sorry. Your newborn baby শাৰীৰিকভাৱে অসুস্থ I love you, Akash. লাগে মোক তোমাকে লাগে মোক সপোন সহজ তোমাকে দেখো লগন মিঠা তোমাকে ভাবো এই অনুৰাগে বুকুৰ পাৰতে খেলিছে ভাকুত কুত ফাগুন লগতে বুজাবলে কথাটো চিঞৰ